মই যেতিয়া স্কুলত পঢ়িছিলোঁ তেতিয়া মই এটা কথা অনুভৱ কৰিছিলোঁ। আপুনিও নিশ্চয় অনুভৱ কৰিছিল বা কৰে। যিবোৰ ষ্টুডেণ্ট পঢ়াত ভাল আৰু ভাল ৰিজাল্ট কৰিছিল সিহঁতক স্কুলততো গুৰুত্ব দিয়েই আৰু যেতিয়া স্কুলৰ পৰা আহে তেতিয়া গাঁৱৰ মানুহে হওক বা সৰু মানুহে হওক এনেকুৱা সন্মান দিয়ে যে তেওঁ এখন যুদ্ধহে জয় কৰি আহিছে। আৰু ভাল ষ্টুডেণ্টজনে যেতিয়া মেট্ৰিকত টপ কৰে, ভাল ৰিজাল্ট কৰে, তেতিয়া তাক বিহু মঞ্চত মাতি, বিভিন্ন ঠাইত মাতি, গামোচা পিন্ধাই জাপি দি সম্বোধন কৰে। আৰু সিহঁতে মেট্ৰিকত ভাল ৰিজাল্ট কৰি এখন ভাল কলেজত এডমিশ্যন লয়, তাতেও টপ কৰে, তাৰপিছত আৰু এখন ভাল ইউনিভাৰ্চিটিত পঢ়ে, তাৰপিছত যেতিয়া পঢ়া শেষ হ'ব তাৰপিছত এটা ভাল কোম্পানীত ভাল জব এটাৰ কাৰণে এপ্লাই কৰে আৰু তেওঁ ভাল পষ্ট এটাত চাকৰি কৰিবলৈ লয়। আৰু সিহঁতৰ ভাল ৰিজাল্ট কৰাৰ লক্ষ্যটোৱে আছিল এটা ভাল চাকৰি। এতিয়া কথা হ'ল সেই মধ্যমীয়া ষ্টুডেণ্টবোৰ ক'ত যাব? সিহঁতে কি কৰিব? সিহঁতৰতো কোৱালিফিকেশ্যন নাই এটা ভাল চাকৰি পাবৰ কাৰণে। আৰু সেই মধ্যমীয়া ষ্টুডেণ্টবিলাকে পিছত যায় ভাল বিজনেছমেন হয় আৰু ডাঙৰ কোম্পানী নিৰ্মাণ কৰে। আৰু যিবিলাক ষ্টুডেণ্টে মেট্ৰিকত টপ কৰিছিল, কলেজত টপ কৰিছিল, ইউনিভাৰ্চিটিত টপ কৰিছিল, সেইবিলাক ষ্টুডেণ্টে কিন্তু সেই মধ্যমীয়া ষ্টুডেণ্টবিলাকে নিৰ্মাণ কৰা সেই কোম্পানীবিলাকত ভাল পষ্টত কাম কৰিবলৈ লয়। আপুনি নাভাবিব মই আপোনাক পঢ়িব মানা কৰিছোঁ, ভাল ৰিজাল্ট কৰিব মানা কৰিছোঁ, টপ কৰিব মানা কৰিছোঁ। আপুনি টপ কৰক, ভাল ৰিজাল্ট কৰক, কিন্তু আপোনাৰ লক্ষ্য এটা ভাল চাকৰিয়ে হ'ব নালাগে। আপুনি তাতকৈ অলপ ওপৰত ভাবক। যেতিয়া ডাঙৰ সপোন দেখিব তেতিয়া সেই সপোনবোৰ দিঠক কৰিব পাৰিব। বিল গেটছৰ নাম আপোনালোকে নিশ্চয় শুনিছে। বিশ্বৰ সকলোতকৈ ধনী ব্যক্তিৰ বৰ্তমান সময়ত 2 নম্বৰত তেওঁৰ নাম আহে। বিল গেটছ কেতিয়াও টপাৰ নাছিল। তেওঁৰ লক্ষ্য এটাই আছিল, এটা ভাল কোম্পানী ষ্টাৰ্ট কৰা। আৰু তেওঁ নিজৰ কোম্পানী ষ্টাৰ্ট কৰাৰ বাবে ডিগ্ৰী কমপ্লিট নকৰাকৈ কলেজৰ পৰা ওলাই আহিছিল আৰু মাইক্ৰ'ছফ্টক কোম্পানী হিচাপে প্ৰতিষ্ঠা কৰিছিল। বিল গেটছে পঢ়াত মধ্যমীয়া আছিল কাৰণে তেওঁ ডাঙৰ ব্যক্তি হোৱা নাই, ডাঙৰ বিজনেছমেন হোৱা নাই। তেওঁ নিজে কষ্ট কৰিছিল, কষ্টৰ ফলত আজি তেওঁ সেই স্থানটো পাইছে। আৰু আপুনি যদি সঁচাকৈ মধ্যমীয়া ষ্টুডেণ্ট, আপুনিও কষ্ট কৰক আৰু আপোনাৰ সপোনবোৰ বেছি ডাঙৰকৈ দেখক। সপোনবোৰ যেতিয়া দেখিব তেতিয়া দিঠক কৰিব পাৰিব। আৰু কিছুমান অভ্যাস আপোনাৰ দৈনন্দিন ৰুটিনত জড়িত কৰি লওক, যিবোৰে আপোনাক ভৱিষ্যতত ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব আৰু আপোনাক সাহস দিব ভাল ব্যক্তি হোৱাৰ বাবে। কলেজৰ ভিতৰত টপ কৰিলে, ভাল ৰিজাল্ট কৰিলে, ভাল চাকৰি পালে যে ভাল ব্যক্তি হয়, সেই মনোভাৱটো আপুনি মনৰ পৰা আঁতৰাই পেলাওক আৰু আপুনি নিজকে এটা ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে যত্ন কৰক। যিমান পাৰে সিমান কষ্ট কৰক আৰু নিজক ভাল ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰক। ভিডিঅ'টো ভাল লাগিলে মোৰ মনোবল বঢ়াবলৈ এটা লাইক কৰি দিব, শ্বেয়াৰ, কমেণ্ট, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।